মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকলৈ কেইটামান পাঠভিত্তিক সাঁথৰ লৈ আহিছোঁ। আহাচোন আমি চাওঁ একেলগে। ক নম্বৰ, মেকুৰী মাহী মোৰ নহয় মই মেকুৰী, মৃগ ধৰিবলৈ বনত ফুৰো চেকুৰী। ইয়াৰ উত্তৰটো হ'ব বাঘ। খ নম্বৰটো চোৱা, উপজিলে মাটিত বাস কৰিলে পিছে চিৰদিন পানীত। তাৰ মানে কাৰ কথা কৈছে বাৰু? উত্তৰত লিখিবা কাছ। গ নম্বৰটো চোৱা, চৰাইও নহয় মই জন্তুও নহয়, নিশাচৰ বুলিলে মানুহে মোৰ কথাই কয়। কি বাৰু? বাদুলি। উত্তৰত তোমালোকে বাদুলি বুলি লিখিবা দেই। তাৰপাছতে ঘ নম্বৰটো চাবা, মোৰ ঠেং চাৰিখন জঁপিয়াই জঁপিয়াই যাওঁ, দীঘল দুখন কাণেৰে বিপদৰ উমান লওঁ। এতিয়া কাৰ কথা কৈছে বাৰু? শহাপহু কথা কৈছে। শহাপহু দেখিছানে বাৰু তোমালোকে? ঙ নম্বৰটো চাই ল'বা, কলগছ যেন ঠেং তাৰ বিচনীৰ দৰে কাণ, কোৱাচোন কোনে পাৰা, কোৱাচোন কোনে পাৰা তাৰ কি নাম? তাৰ মানে কি বাৰু? উত্তৰত তোমালোকে হাতী বুলি লিখিবা। প্ৰথম ছ নম্বৰটো চাই ল'বা, তিনি পাখি মেলি বগলী উৰে, গৰমৰ দিনত পুৱা গধূলি ঘূৰে। তাৰ মানে কি বাৰু? উত্তৰত তোমালোকে লিখিবা ফেনখন। দ্বিতীয় ছ নম্বৰটো চোৱা, এনো 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 ধৰিবলৈ নাই ঠেনো। কি বাৰু? মোৰ মতে কোম জেলেকুৱা। বৰ্গীয় জ নম্বৰটো চোৱা, কি আছে? মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই। তাৰ মানে কি বাৰু? ভাবাচোন ভাবা। উত্তৰত তোমালোকে লিখিব পাৰা ৰেডিঅ'টো। ঝ নম্বৰটো চোৱা, ধাপে ধাপে গ'লোঁ ঢাপলিকা পালোঁ, কুটি বাচি থৈ ছমাহলৈ খালোঁ। তাৰ মানে কি বাৰু? বাঁহৰ গাজ। ঞ নম্বৰটো চাই লোৱা, সন্তানে চাই আকাশলৈ, মাকে চাই মাটিলৈ। তাৰ মানে কি বাৰু? বাঁহ গছজোপা। মধুনীয়া ত নম্বৰটো চাই লোৱাচোন, হাবিত কাঁহে ওলাই নাহে। তাৰ মানে কি বাৰু? কুঠাৰখন। মধুনীয়া ঠ নম্বৰটো, জলত জন্ম স্থলত বাস, মাকে চুলে হয় সৰ্বনাশ। কি বাৰু উত্তৰটো? নিমখ। মধুনীয়া ড নম্বৰটো চোৱা, ইহে সিহে পিঠি সেকি আঞ্জা খুৱাই কিহে। উত্তৰত লিখিবা কেৰাহীখন। মধুনীয়া ধ নম্বৰটো চোৱা, চাৰিটাকৈ ভৰি মোৰ হাত হ'লে দুখন, আনক মই কোলাত লওঁ যিমানেই হওক ওজন। চকীখন। মধুনীয়া ন নম্বৰটো চাই লোৱা, কি আছে? যিয়ে দিয়ে তাকে খাই, পানী দিলে মৰি যায়। তাৰ মানে হ'ল জুইকুৰা। দন্তীয়া ত নম্বৰটো চাই লোৱা, এডাল খেৰে বৰ ঘৰটো বেৰে। উত্তৰত লিখিবা চাকিটো। দন্তীয়া থ নম্বৰটো চাই লোৱা, মামাৰ ঘৰৰ বাৰীলৈ গ'লোঁ, ফুল দেখি চমক খালোঁ, ফুললৈ মেলিলোঁ হাত, ফুল গ'ল 18 হাত। উত্তৰত লিখিবা বেতগছ। দন্তীয়া ড নম্বৰটো চোৱা, ৰজাৰ ঘৰৰ হাতী ধান খাই পাচি পাচি।
উত্তৰত তোমালোকে ঢেঁকী বা ধান খুন্দা মেচিনটোৰ কথা লিখিব পাৰিবা।